সেইটো মোৰ ফাৰ্ষ্ট ব্লগ দেই ঘৰতে থাকি আমনি লাগিছে বোলো ভিডিঅ' এটা ষ্টাৰ্ট কৰোঁচোন ভিডিঅ' বনাই তেনেকৈ মই পোৱা নাই সেইটো এনেই ঘৰত থাকিনো কি কৰিম বোলো ভিডিঅ' এটাকে বনাই ইউটিউবত দিম বুলি ভাবিছোঁ কি হয় কি নহয় নাজানো কি কৰিম ভিডিঅ' কেনেকৈ বনাব লাগে মই নাজানো বাৰু এনেই আৰু বনাব ট্ৰাই কৰিছোঁ পাওঁনে নাজানো আজি ঘৰত কোনোৱে নাই মা হেড ক'বলৈ গৈছে পাপাও নাই ছোৱালী স্কুলৰ পৰা আহে নে পৰীক্ষা হৈ আছে সেইবাবে বোলো ঘৰত থাকি এতিয়া থকাতকৈ ভিডিঅ' এটাকে বনাম বুলি ভাবিছোঁ ভিডিঅ'তনো কি দেখাম আপোনালোকক দেখাবলৈ তেনেকৈ একো বস্তুৱেই নাই আমাৰ গাঁৱৰ পৰিৱেশটোকে আপোনালোকক দেখাম বুলি ভাবিছোঁ ঘৰত অকলে থকা হৈছে এনেই অকণমান ফুৰি অহা হ'ব আপোনালোকক পৰিৱেশটো দেখুওৱা হ'ব ব'লক চাওঁ মই ফটোৰ মুখৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ দেই এইফালে আমাৰ পকা ৰাস্তালৈ যায় মেইন ৰাস্তাটো এইটোৱেদি এতিয়া মই যাম আমাৰ পথাৰফালে ব'লকচোন যাওঁ Why? গজনীয়ে মানে নহয় মোৰ ছাগলী আচলতে বইন একদম চেলেকি পেলাই চেলেকি দি দিয়ে মানে মৰম কৰে আৰু বান্দৰী কি কৈছ আজি পৰীক্ষা কেনেকুৱা এনে কৈছোঁ এজনী আমাৰ গেধেপি আমাৰ কলেজৰ পৰা আহিছে আৰু স্কুলৰ পৰা আৰু আমাৰ মহাৰাণী ভিডিঅ'টো কেনেকুৱা কি হ'ল নাজানো দেই প্ৰথম বনাইছোঁ যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ ভিডিঅ' দিবলৈ চেষ্টা কৰিম তেতিয়াহ'লে বাই